আপোনালোকৰ ল'ৰা ছোৱালীয়ে অনবৰত মোবাইল ব্যৱহাৰ কৰি থাকে নেকি? ক্লাছ 9 10 বা এজন ছাত্ৰ হিচাপে তোমালোকে মোবাইলৰ পৰা দূৰত থাকিব বিচাৰা নাই? ইয়াৰ লগতে মোবাইলৰ ব্যৱহাৰে বাৰু কেনেধৰণে আমাৰ ওপৰত এফেক্ট কৰিব পাৰে, এই গোটেইখিনি কথা আমি আজি এই ভিডিঅ'টোত ডিছকাছ কৰিম। আৰু ইয়াৰ লগতে পেৰেণ্টছসকলে কেনেদৰে বাৰু ছাত্ৰ এজনক মোবাইলৰ পৰা দূৰত ৰাখিব পাৰে, আৰু এজন ছাত্ৰ হিচাপে তুমিও মোবাইলটো বাৰু নিজৰ পৰা কেনেদৰে প্ৰেক্টিকেল ৱেত গুচাব পাৰা। এতিয়া যেতিয়া মোবাইল এটা আমি ব্যৱহাৰ কৰোঁ তেতিয়া আমি চাই থাকোঁতে আমাৰ পৰা গুচোৱা টান, কাৰণ মোবাইলটোৰ ওপৰত যিকেইজন মানুহে সেইটোৰ ওপৰত কাম কৰিছে তেওঁলোকৰ আমাক এডিক্টিভ বনাইছে, যাতে আমাৰ এটেনশ্যনটো অনবৰত মোবাইলত থাকে। গতিকে কিছুমান প্ৰেক্টিকেল ব্যৱহাৰ দ্বাৰা বা প্ৰেক্টিকেল বস্তুৰ দ্বাৰা আমি এই বস্তুবোৰ দূৰ কৰিব পাৰোঁ। আমি আজি এই ভিডিঅ'টোত সেই গোটেইখিনি কথাই আলোচনা কৰিম। গতিকে গোটেইখিনি কথা জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিম যে মোবাইলত ষ্টুডেণ্টসকলে বাৰু কেনেদৰে এডিক্টিভ হৈ যায়। ঠিক আছে, এতিয়া এইটো আৰম্ভ হয় সৰুকালৰ পৰা। যেতিয়া ল'ৰা ছোৱালীবিলাকে সৰুকালত কান্দিব ধৰে তেতিয়া মেক্সিমাম মাক দেউতাকে কি কৰে, মোবাইলটো তেওঁলোকৰ হাতত দি দিয়ে যে চাওক, ইয়াতে চাই পিনে তেওঁলোকে হয়তো কি কৰিব, মোবাইলটো চাই থাকিলে গান বাজনা হওক সেইবিলাক চাই থাকিলে কি কৰিব, মোবাইলটো তেওঁলোকে কন্দা কটা বন্ধ কৰিব। আৰু বহুতো দিগদাৰ দি থাকিলে মোবাইলটো দি দিয়ে আৰু মাক দেউতাকে নিজেও মোবাইলটো চাই থাকে। এতিয়া এই যোনটো ঘটনা ঘটে এইটো আচলতে আটাইতকৈ বেয়া ঘটনা, আৰু এইটো আচলতে পেৰেণ্টছে দূৰ কৰিব লাগিব। NS নাৰায়ণা হস্পিটেলৰ চিকিৎসক ডক্টৰ প্ৰিয়ংকা জৈনে কথাখিনি এটা ভিডিঅ'ত বঢ়িয়াকৈ উল্লেখ কৰিছে, আৰু এই গোটেইখিনি ভিডিঅ' চাবলৈ আমি আমাৰ ভিডিঅ'ৰ তলত লিংকটো দি দিম, আপোনালোকৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে। এতিয়া কথা হ'ল যে তাৰপিছত ল'ৰা ছোৱালীক মোবাইলটো দি দিলে। মোবাইলটো দিয়াৰ পিছত ল'ৰা ছোৱালীবোৰে কি কৰে, অলপমান যেতিয়া ডাঙৰ হয় তেতিয়া কথাবিলাক কি আকৰ্ষণ টাইপৰ ল'বলৈ ধৰে, যে মোবাইল নিদিলে তেওঁলোকে ভাত নাখায়, তাৰপিছত কান্দি থাকে। চ' সেনেকুৱা ধৰণৰ প্ৰব্লেম কি সন্মুখীন হোৱা দেখা যায়। আপোনালোকে কথাবোৰ নিশ্চয় ৰিলেট কৰিব পাৰিছে, বা যিসকল ষ্টুডেণ্ট আছা তোমালোকৰো সেনেকুৱা অভ্যাস হৈছে যে মোবাইল নহ'লে থাকিব নোৱাৰে। আমাৰ যোনটো পেচেঞ্চটো কমি গৈছে, কনচেনট্ৰেশ্যনটো কমি গৈছে। চ' সেনেকুৱা ধৰণৰ প্ৰব্লেম দেখা যায়। এতিয়া কথা হ'ল যে যেতিয়া বয়স হ'ল, যেতিয়া ডাঙৰ হ'ল ল'ৰা ছোৱালীবিলাক, এতিয়া তাৰপিছত বাৰু আমি কেনেকুৱা কি কৰিম যাৰ দ্বাৰা মোবাইলটো দূৰত যাব। এতিয়া সেই মোবাইলৰ অভ্যাসবিলাক যেতিয়া আৰু আমি ডাঙৰ হৈ যায়, ক্লাছ 9 10 ল'ৰা ছোৱালী হৈ যায়, তেতিয়াহ'লে যিদৰে আগতে মোবাইলৰ অভ্যাস আছিল সেইটো এৰিব নোৱাৰে, যাৰ ফলত মোবাইলটো কি কয় তেওঁলোকে অনবৰত ব্যৱহাৰ কৰি থাকে। আৰু সেই মোবাইলৰ প্ৰভাৱত কেনেধৰণৰ অৱস্থাৰ সন্মুখীন হৈছে আপোনালোকে নিশ্চয় জানে। মই ভিডিঅ'ৰ মাজত কিছুমান ক্লিপ দেখাম, যিবিলাক ক্লিপ চালে আপোনালোকে নিশ্চয় গম পাব যে ল'ৰা ছোৱালীৰ মেণ্টেলিটিৰ ওপৰত বা পেৰেণ্টছৰ ওপৰত কেনেধৰণৰ প্ৰব্লেম সন্মুখীন হৈছে অকল এই মোবাইলটোৰ কাৰণে। এতিয়া আমি আহোঁ যে কেনেকুৱা ধৰণে প্ৰেক্টিকেল ব্যৱহাৰৰ দ্বাৰা আমি কি মোবাইলটো আমাৰ যি ল'ৰা ছোৱালীৰ হাতত আছে তাৰ পৰা দূৰ কৰিব পাৰি। যিসকল ষ্টুডেণ্টে ভিডিঅ' চাই আহিছা তেওঁলোকে ভাবা যে মই নিশ্চয় পৰীক্ষাত ভাল কৰিব লাগিব, গতিকে মোবাইলটোনো বাৰু আমি কেনেদৰে দূৰত ৰাখিব পাৰোঁ। এতিয়া ইয়াৰ লগতে মই ক'ব বিচাৰোঁ যে মোবাইলৰ যোনটো এটেনশ্যন স্পেন, মানে ধৰক আমি আগতে কি কৰিছিলোঁ যে আগতে আমি এখন ফিল্ম চাইছিলোঁ। এতিয়া ফিল্ম চাওঁতে কি হৈছিল যে ফিল্মখন আমি দীঘল হৈছিল 3 ঘণ্টা, তাৰপিছত আস্তে আস্তে কি আমি ইউটিউব ভিডিঅ' চাওঁ 10 মিনিট 15 মিনিট বা আধা ঘণ্টাৰো হৈ যায় কেতিয়াবা। তাৰপিছত কি ধীৰে ধীৰে তাৰ সময়টো কমি আহিল, তাৰপিছত আহিল টিকটক, তাৰপিছত আহিল ইউটিউব শ্বৰ্টছ, তাৰপিছত আহিল ৰিলছ, যাৰ ফলত কি এই সময়টো কমি আহিছে, যাৰ ফলত আমাৰ যোনটো এটেনশ্যন স্পেন আমাৰ ধৈৰ্যটো কমি আহিছে। এতিয়া এই ধৈৰ্যটো কেনেদৰে আমি বাৰু ধৰি ৰাখিম সেই বিষয়ে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। এতিয়া সলিউশ্যন হিচাপে আমি প্ৰথমটো সলিউশ্যন চাইছোঁ কি যে যোনটো বস্তু আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব পেৰেণ্টছৰ কাৰণে, আৰু ষ্টুডেণ্টসকলেও যিটো ভাবি আছা যে কেনেদৰে বাৰু ইয়াৰ সলিউশ্যন ল'ম, ফাৰ্ষ্ট সলিউশ্যন ছেট বাউণ্ডাৰিজ। মানে ছেট বাউণ্ডাৰিজ মানে কথাটো হৈছে যে মোবাইল এটা ছাপ'জ আমি চালোঁ, সেই মোবাইলৰ সময়খিনি আমি নিৰ্ধাৰণ কৰিব লাগিব। কোনো এজন ল'ৰাই যাতে অনবৰতে মোবাইল টিপি থাকিব নোৱাৰে তাৰ প্ৰতি আমি পেৰেণ্টছবিলাকে লক্ষ্য কৰিব লাগিব, আৰু ল'ৰা ছোৱালীবিলাকেও নিজকে কি কৰিব লাগিব, পঢ়া সময়ত যাতে মোবাইলটো ওচৰত নাথাকে, মোবাইলটো যাতে দূৰত থাকে। এটা স্পেচিফিক টাইমত ল'ৰা ছোৱালীবিলাকক আচলতে মোবাইলটো দিয়া উচিত। ছাপ'জ আজি দিনটোত 1 ঘণ্টা বা 2 ঘণ্টা
ঠিক আছে যে 1 ঘণ্টা সময়তে কি কৰক ল'ৰা ছোৱালীবিলাকে মোবাইলৰ ব্যৱহাৰ কৰক কিন্তু এইখিনিতে এটা কথা আহি যায় যে ল'ৰা ছোৱালীবিলাকে যে অনবৰত কৈ থাকে যে কি আমাৰ স্কুলৰ পৰা বস্তু দিছে এনেকুৱা ধৰণৰ বস্তু দিছে গতিকে হেনেকুৱা সময়ত মোবাইলটো ইউজ কৰাৰ আমাৰ কাৰণে প্ৰয়োজন হৈ পৰে কিছুমান ল'ৰা ছোৱালীয়ে পিছে মিছাও কয় সেই কথাখিনি গতিকে সেই মোবাইলখিনি যদি স্কুলৰ কামত আছে এই স্পেসিফিক টাইমতে তেওঁলোকক দিয়ক পাৰিলে যে 1 ঘণ্টা দিছে সেই 1 ঘণ্টাখিনিতে কি কৰিব লাগিব স্কুলৰ কাম কৰিব লাগিব তথাপিও যদি বহুত ইমাৰ্জেন্সি হৈ যায় তেতিয়াহ'লে কি কৰিব লাগিব পেৰেণ্টছে সেইখিনি টাইমত চাই থাকিব লাগিব যে কি কৰিব দিছে যদি ল'ৰা ছোৱালীবিলাকে পেৰেণ্টছে ওচৰত থকাটো নিবিচাৰে তথাপিও পেৰেণ্টছে সেইখিনি টাইমত গুৰুত্ব দিব লাগিব যে আসলে ষ্টুডেণ্টজনে মোবাইলটো ভাল কামত ইউজ কৰি আছে নে নাই গতিকে এই সেট বাউণ্ডাৰী সেট কৰিব লাগিব যে পঢ়াৰ টাইমত অকল পঢ়িব লাগিব মোবাইলটো ওচৰত নাথাকে ঠিক আছে এটা আজিৰ যুগত মোবাইলটো হৈছে অত্যন্ত আৱশ্যকীয় বস্তু গতিকে মোবাইল নোহোৱাকৈ আসলতে পঢ়িব নোৱাৰি মানে একচুয়ালি কি বহুত নলেজ থাকে মোবাইলত এজ কম্পেয়াৰ টু দা কিতাপৰ তুলনাত হৈ গ'ল তথাপিও আমি কি কৰিব লাগিব এটা বাউণ্ডাৰী দিব লাগিব যাতে ল'ৰাজন বেলেগ পিনে ঢাল নাখায় এটা আপোনালোকে নিজেও জানে যে যেতিয়া আমি মোবাইল চাই থাকিলে কি হ'ল আমি স্ক্ৰল কৰিয়ে থাকোঁ মানে কি ওপৰৰ পিনে গৈ থাকোঁ তেতিয়াহ'লে কি হ'ব সেইটো আমাক কি ব্ৰেইনৰ ওপৰত এফেক্ট কৰে গতিকে যদি মোবাইলে আমাকে ইমানখিনি গ্ৰেব কৰি লয় ধৰি লৈছে তেতিয়াহ'লে ল'ৰা ছোৱালী বাৰু কি ইয়াৰে 2 নম্বৰ সলিউশনটো হৈছে যে অল্টাৰনেটিভ এক্টিভিটিজ মানে যে ল'ৰা ছোৱালীৰ আগতে কি হৈছিল যেতিয়া আগৰ জামানা বুলি কৈছো এটা আগৰ জামানাত কি ল'ৰা ছোৱালীবিলাকে কি বাহিৰত বহুত খেলিবলৈ গৈছিল যাৰ কাৰণে তেওঁলোকক আনি মানে ঘৰত থব লগা হৈছিল কিন্তু আজিকালি জামানাত কি হৈছে ল'ৰা ছোৱালীবিলাক অনবৰত ঘৰতে থাকে বাহিৰত নাযায় এটা নোযোৱাৰ মেইন কাৰণ কি হ'ল তেওঁলোক মোবাইলটো থাকে মোবাইলতে গেম খেলি থাকে বা বেলেগ কিবা কৰি থাকে এটা কথাটো হ'ল ল'ৰা ছোৱালীবিলাকক মোবাইলতকৈ কি কৰিব লাগিব বেলেগ খেলাৰ প্ৰতি তেওঁলোকক আকৰ্ষিত কৰিব লাগিব মানে তেওঁলোকে সাপোজ কি কৰি আছে যে মোবাইল টিপি আছে সেইখিনি টাইমত তেওঁলোকৰ আউটডোৰ গেমছ বাহিৰত গৈ কিবা এক্সট্ৰা বস্তু খেলা যাতে ভাল অংকৰ লগত তেওঁলোকে খেলে হেতুও নজৰ কৰিব লাগিব আৰু ইয়াৰ লগতে ঘৰৰ ভিতৰতো কিছুমান খেল খেলিব পাৰি যাৰ দ্বাৰা তেওঁলোকৰ ব্ৰেইনৰ শাৰ্প হয় ডাবা হোক এনেকুৱা ধৰণৰ কিছুমান এক্টিভিটিজ আছে যাৰ দ্বাৰা তেওঁলোকৰ বস্তুবিলাক ভালদৰে ইমপ্ৰুভ হয় ল'ৰা ছোৱালীবিলাক এটা তেওঁলোকক এই অল্টাৰনেটিভ এক্টিভিটিছত তেওঁলোকৰ হাতেৰে কৰা কাম কিছুমানো হ'ব পাৰে বা বেলেগ যিকোনো খেল হওক যে সেইটোৰ লগত যাতে সেই ল'ৰাজন এংগেজ থাকে ইয়াৰ উপৰিও কিছুমান বিভিন্ন ধৰণৰ সাইন্টিফিক প্ৰজেক্টত তেওঁলোকৰ কাম কৰিব পাৰে যে কেনেকুৱা বিল্ডিং বনাই কি বনাইছে হেনেকুৱা বস্তু আমি কি ইনডোৰ এক্টিভিটিছত তেওঁলোকক আমি এংগেজ কৰিব লাগিব যাতে তেওঁলোকে বেলেগ কামৰ প্ৰতি বা বেলেগ মোবাইলৰ খেলৰ প্ৰতি তেওঁলোকে যাতে নিচাটো নবহে আৰু ষ্টুডেণ্টসকলৰ বাবে মই ক'ব খোজো তোমালোকে এটা যিকোনো হবি লৈ লোৱা হয়তো কিতাপ পঢ়া ল'ব পাৰা গাৰ্ডেনিং ল'ব পাৰা বা খেলা ল'ব পাৰা খেলা খেলিলে কি হয় আমাৰ যোনটো মাসলছ আছে দেহৰ মাসলছবিলাক গ্ৰো হয় আৰু ইয়াৰ লগতে কি হোৱা দেখা যায় যে আমাৰ যোনটো শৰীৰৰ ভিতৰত আমাৰ কি হয় বেমাৰ প্ৰতিৰোধী ক্ষমতাটো বেছি আগবাঢ়ে আৰু ইয়াৰ লগতে আমাৰ যোনটো ব্ৰেইন আছে ব্ৰেইনৰ ভিতৰত সেলবিলাক ভালদৰে ডেভেলপ হয় যেতিয়া আমি কিছুমান খেল খেলোঁ এতিয়া আপোনালোকে যদি ভালদৰে লক্ষ্য কৰিছে আগৰ যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকৰ সকলোবোৰ ডাঙৰ দীঘল আছিল কিন্তু আজিকালি ল'ৰা ছোৱালীবিলাক কি হৈছে ক্ৰমান্বয়ে ক্ষীণ হৈ যাব ধৰিছে এতিয়া ইয়াৰ মুখ্য কাৰণ কি হৈছে ইয়াতে গেমছৰো এটা কথা আছে যে তেওঁলোকে খেলা পাতি আজি নেখেলে যাৰ ফলত তেওঁলোকে কি ভাগৰ নদিলে খাব ইচ্ছা নাযায় ঠিক আছে হেনেকুৱা ধৰণৰ প্ৰবলেম দেখা যায় গতিকে তেওঁলোকক কি অল্টাৰনেটিভ যিকোনো এটা এক্টিভিটিজ এইটো খেলা হওক পঢ়া হওক বা বেলেগ যিকোনো কামত হওক তেওঁলোকক এংগেজ কৰাওক যাতে তেওঁলোকে মোবাইলতকৈ এই কামবিলাকত এংগেজ থাকি ইয়াৰ 3 নম্বৰটো হৈছে যে বি এ ৰোল মডেল মানে কথাটো হ'ল যদি আমি ল'ৰা ছোৱালীক মোবাইলটো ইউজ কৰিবলৈ মানা কৰি নিজে যদি মোবাইল ইউজ কৰি থাকোঁ তেতিয়াহ'লে কি কথা হ'ব ল'ৰা ছোৱালীক মোবাইল ইউজ কৰা মানা কৰাৰ আগতে আমি নিজেও কি কৰিব লাগিব মোবাইলটো ইউজ কমাব লাগিব এটা এই ক্ষেত্ৰত আমি পেৰেণ্টছৰ ৰোলটো বহুত পেৰেণ্টছে যদি আমি অনবৰত মোবাইল ইউজ কৰি থকা ল'ৰা ছোৱালী দেখা পায় তেতিয়াহ'লে কি কৰিব তেওঁলোকে যে মা দেউতাই ল'ৰা মোবাইল ব্যৱহাৰ কৰি আছে আমিনো কিয় ব্যৱহাৰ কৰিব নোৱাৰিম গতিকে হেনেকুৱা ধৰণৰ কথা আহিব আৰু মাক দেউতাকৰ লগতে কি হ'ব কাজিয়া কৰিব ধৰিব গতিকে এইখিনিও আমি চাব লাগিব যে অকল তেওঁলোকক নকৈ আমি তেওঁলোকৰ বাবে এটা ৰোল মডেল হ'ব পাৰিছনে নাই এতিয়া অসমীয়াত এটা বঢ়িয়া কথা আছে যে উপদেশতকৈ আহি ভাল এতিয়া সেই কথাখিনিয়ে ইয়াতে ভালদৰে প্ৰযোজ্য হয়
এতিয়া আমি এটা কথা জানো যে মোবাইলটো ল'ৰা ছোৱালী হাতৰ পৰা অনাটো সিমান সহজ নহয় কাৰণ তেওঁলোকেও বহুতখিনি এইটো ব্যৱহাৰ কৰি লৈছে গতিকে এইখিনি টাইমত আমি কি কৰিব পাৰোঁ তেওঁলোকৰ যোনটো টাইম লিমিটটো আমি ধীৰে ধীৰে কমাব পাৰোঁ সাপোজ ল'ৰা এজনে সাপোজ দিনটোত 4 ঘণ্টা সময় মোবাইল ব্যৱহাৰ কৰে গতিকে ধীৰে ধীৰে আমি কি সময়টো কমাব পাৰিম সাপোজ 3 ঘণ্টাৰ পিছত 2 ঘণ্টা 2 ঘণ্টাৰ পিছত 1 ঘণ্টা পেৰেণ্টছ হিচাপে আপোনালোকে সেইখিনি লক্ষ্য কৰক আৰু যদি ষ্টুডেণ্ট হিচাপে তুমি মোবাইলখিনি ব্যৱহাৰ কম কৰিব বিচাৰিছা তেতিয়াহ'লে কি কৰিব লাগিব তেতিয়াহ'লে সেই সময়খিনি তোমালোকে প্ৰথমৰ পৰা কমাই আনিব লাগিব আৰু এইখিনি কাম কেনেদৰে কৰিব পাৰিব মই মোবাইলৰ এপ এটাত গৈ পিনে দেখুৱাইছো এতিয়া এইখিনিতে কি চাম যে আমি কেনেকুৱা ধৰণে মোবাইলতো আমি কি বস্তুবিলাক ফিক্স কৰি থব পাৰোঁ যাতে ল'ৰা ছোৱালীবিলাকে বেছি সময় মোবাইলটো ইউজ কৰিব নোৱাৰে যিসকল ষ্টুডেণ্টে চাইছা তেওঁলোকৰো সেই মোবাইল চোৱা অভ্যাসটো দূৰ কৰিবলৈ এইখিনি কাম কৰিব পাৰে এতিয়া এইখিনি কাম কৰাৰ কাৰণে কি যাব লাগিব আমি প্লে ষ্টৰত যাব লাগিব ঠিক আছে এতিয়া মই ইয়াতে প্লে ষ্টৰ এইটো প্লে ষ্টৰত যোৱাৰ পিছত আমি ইয়াতে প্লে ষ্টৰত লিখিম কি ডিজিটেল ৱেলবিং ঠিক আছে ডিজিটেল ৱেলবিং ইয়াতে ডিজিটেল ৱেলবিং লেখাৰ পিছত কি তলত গৈ পিনে এনেকুৱা ধৰণৰ এটা লোগো পায় ঠিক আছে এতিয়া এইটো আসলতে কি মোৰ মোবাইলত অলৰেডি ইনষ্টল হৈছে থকাৰ কাৰণে কি এইতে আনইনষ্টল বুলি আহিছে কাৰণ মোবাইলত অলৰেডি আছে কিন্তু কিছুমান মোবাইলত এইটো এপ দেখা পোৱা নাযায় লোগোটো আপোনালোকে ভালদৰে চাই লওক এইটো হৈছে লোগো এতিয়া মই কি ডাইৰেক্ট সেটিংছত গৈ পিনে চাম মোবাইলত ঠিক আছে ইয়াৰে সেটিংছত গ'লো সেটিংছত গৈ পিনে কি হ'ল যে ইয়াতে লিখা আছে এইটো ডিজিটেল ৱেলবিং এণ্ড পেৰেণ্টেল কণ্ট্ৰল এটা ইয়াত গৈ পিনে চাম যে মোবাইলৰ কোনখিনি এতিয়া মোৰ মোবাইলটো কিমান সময় ব্যৱহাৰ হৈছে 3 ঘণ্টা 10 মিনিট ব্যৱহাৰ হৈছে এটা কোনটো এপ কিখিনি সময়ত ব্যৱহাৰ হৈছে এটো দেখা পোৱা যাব এটা ইয়াতে সাপোজ মই কি কৰিছো আজি ইয়াতে লিখা আছে যে ইনষ্টাগ্ৰাম ফেসবুক তাৰ পিছত হোৱাটসঅ্যাপ ঠিক আছে আৰু এই ৰাইটৰ পিনে যিখিনি আছে কোনটো এপ মই বেছি সময় ব্যৱহাৰ কৰিম এতিয়া যিখিনি সোশ্যাল মিডিয়া এপ আছে ইয়াৰে সোশ্যাল মিডিয়া যেনেকুৱা আছে যে ইনষ্টাগ্ৰাম মই কি দিনটোত 15 মিনিট ব্যৱহাৰ কৰিম সাপোজ কিন্তু ল'ৰা ছোৱালীৰ কাৰণে যিমান কম পাৰি সিমান ব্যৱহাৰ কৰা ভাল এটা মই ইয়াতে কি 15 মিনিট সময় লগাই থৈছো ৰাইট সাইডত ক্লিক কৰা যায় যদি এইটো কি আসলে বঢ়া সময় কমাব পাৰি যে সাপোজ মই এইটো 10 মিনিট কৰি দিলো তেতিয়াহ'লে কি হ'ব ইনষ্টাগ্ৰামটো 10 মিনিট সময় ব্যৱহাৰ কৰাৰ পিছত আৰু এইটো নিজে নিজে বন্ধ হৈ যাব ঠিক তেনেদৰে মই কি কৰিছো ফেসবুক কৰিছো এটা ফেসবুকত মই কিমানত লগাই থৈছো যে 5 মিনিট মানে 5 মিনিট ব্যৱহাৰ কৰাৰ পিছত কি হ'ব ফেসবুকটো বন্ধ হৈ যাব তাৰপিছত নেক্সট কি আছে হোৱাটসএপত কিমান দিছো 15 মিনিট গতিকে ইউজ কিমান সময় কৰিছো হোৱাটসএপটো 5 মিনিট গতিকে 5 মিনিট সময় ব্যৱহাৰ কৰিছো আজি কিন্তু 15 মিনিট যদি ব্যৱহাৰ কৰো হোৱাটসএপটো এনেদৰে নোহোৱা হৈ যাব এটা এইটো কেনেকুৱা ধৰণৰ হয় কিছুমান ক্ষেত্ৰত সাপোজ এইটো কিমান ইফেক্টিভ নহয় যদি আমি কি কৰো সাপোজ ইনষ্টাগ্ৰামে চালো ঠিক আছে মই ইয়াতে ইনষ্টাগ্ৰামটো খুলিলো ইনষ্টাগ্ৰামটো কি এতিয়া খোলা নাখায় কিন্তু এইটো আসলে কি বঢ়াব পাৰি যে টাইমটো একচুয়ালি নিজে গৈ পিনে বঢ়াব পাৰি ইয়াৰে সেটিংছত গৈ পিনে কিন্তু কথা হ'ল কি যদি হেইটো বন্ধ হৈ যায় আমাৰ ব্ৰেইনত এনেকুৱা ধৰণৰ বস্তু আহে যে কি যে নিশ্চয় কি এইটো মোক কি হৈছে টাইমটো লিমিট হৈছে গতিকে আজি এইখিনিৰ ওপৰত চাব নোৱাৰো গতিকে সেইখিনি কি হ'ব লাগিব আমি তাৰ পৰা দূৰত থাকিব লাগিব আশা কৰিছো এজ এ পেৰেণ্ট হিচাপে আপোনালোকে কি বস্তুখিনি ভাল পাইছে আৰু বস্তুখিনি গম পাইছে আৰু আজিৰ পৰাই এই বস্তুখিনি আপোনালোকৰ ষ্টুডেণ্টৰ ওপৰত এপ্লাই কৰা আৰম্ভ কৰক আৰু ইয়াৰ লগতে যিসকল ষ্টুডেণ্টে ভিডিঅ'টো চাইছা তোমালোকেও নিজৰ ভৱিষ্যতৰ বাবে এই বস্তুখিনি মানি চলিব লাগিব নহ'লে ভৱিষ্যতেও তোমালোকৰ বহুখিনি সমস্যাৰ সন্মুখীন হোৱা দেখা যাব এই যি তিনিটা আমি সলিউশন ললো সেই তিনিটাৰ দ্বাৰা বহু কেইজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ এই মোবাইলৰ অভ্যাসটো কমাবলৈ সক্ষম হৈছে গতিকে তোমালোকে নিশ্চয় সেই অভ্যাসটো কমাবলৈ সক্ষম হ'বা আশা কৰিছো আপোনালোকৰ ভিডিঅ'টো ভাল পাইছে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে এনেকুৱা ধৰণৰ ভাল ভিডিঅ' আপোনালোকৰ লগৰ বন্ধু বান্ধৱী বা ফেসবুক হওক বা ইউটিউব হওক সকলোতে যাতে আপোনালোকে শ্বেয়াৰ কৰে যাতে এনে ধৰণৰ ভাল কথাবিলাক শ্বেয়াৰ হয় আপোনালোকৰ এনে ধৰণৰ সহায় সহযোগিতা আগবাঢ়িলেহে আমি নেক্সট ভিডিঅ'বোৰ বনাবলৈ এটা মোটিভেশ্যন পাম গতিকে আপোনালোকে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব যদি আপোনালোকে ইউটিউবত ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেসবুকত চাই আছে তেতিয়াহ'লে পেজটো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ কাৰণে এইখিনিয়ে ধন্যবাদ থ্যাংক ইউ জয় হিন্দ